তিনিচুকীয়া জিলাৰ লেখাপানীত ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ। গাঁৱৰ যুৱতী মহিলাৰ সুবিধাৰ্থে প্ৰদান কৰিলে এক চিলাই তাঁতশালৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কেইবাটাও চিলাই মেচিন সহ দুখন আধুনিক তাঁতশাল। লেখাপানী থানাৰ অন্তৰ্গত হাছাক কুমচাই গাঁওস্থিত ৩ নং গাৰোৱাল ৰেজিমেণ্টে হাতত লৈছে এই পদক্ষেপ। তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত হাছাক কুমচাই গাঁওস্থিত ৩ নং গাৰোৱাল ৰেজিমেণ্টৰ ভাৰতীয় সেনাই আজি গাঁৱৰ যুৱতী মহিলাসকলৰ সুবিধাৰ্থে এক চিলাই আৰু আধুনিক তাঁতশালৰ প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি কৰে। গাৰোৱাল ৰেজিমেণ্টে বহুকেইটা চিলাই মেচিনৰ লগতে দুখন আধুনিক তাঁতশালো প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰেজিমেণ্টৰ কেইবাজনো শীৰ্ষ বিষয়াসহ সেনা জোৱানসকলৰ লগতে গাঁৱৰ বহু ৰাইজ। পিছপৰা গাঁওখনত এই অনুষ্ঠান মুকলি কৰি যথেষ্ট সুখী অনুভৱ কৰে ৰেজিমেণ্টৰ বিষয়াসকলে। এই অনুষ্ঠানত কুমচাই গাঁৱৰ গাঁওবুঢ়া উপস্থিত থাকি সেনাৰ এই কাৰ্যক প্ৰশংসা কৰে। খুব ভাল লাগিছে। আমাৰ পিছপৰা এইখন কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা কেইবাখন গাঁও আছে। গোটেই গাঁওটোৱে আটাইতকৈ ধুনীয়া এই সুযোগটো পাই আমি নথৈ গোটেই গাঁওবাসী হৈ আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতটোতো আমাৰ এই অঞ্চলৰ মহিলা তথা জীয়াৰী বোৱাৰীসকলে এই আমাৰ হাছাক আৰ্মি কেম্পৰ তৰফৰ পৰা যিটো অনুদান দিছে সেইখিনি নিজৰ বস্তু বুলি যিখন বস্তুবিলাক যতনেৰে ৰাখি ভালকৈ শিক্ষা লাভ কৰিব বুলি মই বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ হাছাক আৰ্মি কেম্পৰ বিষয়ববীয়া অফিচাৰসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁৱৰ মহিলাসকলেও নিজৰ অঞ্চলত এই সুবিধা পাই গাৰোৱাল ৰেজিমেণ্টক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমবাৰ হৈছে আমাৰ ইয়াত আৰ্মিৰ ফালৰ পৰা যিটো ইয়াত সুবিধা আজি আমাৰ কুমচাই গাঁও পঞ্চায়তত গাৰোৱাল ৰেজিমেণ্ট আৰ্মি যোনটো আমাৰ হাছাক কেম্পৰ পৰা ইয়াত প্ৰথমবাৰ হোৱা সুবিধা হৈছে আমাৰ গাঁওবাসীৰ কাৰণে। তো অশেষ আনন্দিত আছোঁ আৰু তেওঁলোককো ধন্যবাদ জনাইছোঁ যে আমাৰ ইমান পিছপৰা গাঁৱৰ কাৰণে যে ইমান এটা ভাল কাম কৰিবলৈ আগবাঢ়ি আহিছে। তো অশেষ ধন্যবাদ থাকিল আমাৰ গাৰোৱাল ৰেজিমেণ্ট আৰ্মি কেম্প। লেখাপানীৰ পৰা শৰৎ গগৈ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।